প্ৰতিটো নতুন ৰাতিপুৱা আমি পুনৰ জন্ম লৈছোঁ। আজি আমি কি কৰিম সেইটোৱে গুৰুত্বপূৰ্ণ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আল্লাহৰ অসীম কৃপাত আমাৰো খবৰ ভাল। আজি আৰু এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব্যস্ততাৰে ভৰা আৰু এটা নতুন দিনৰ আৰম্ভণি। ৰাতিপুৱা উঠিয়ে ৰুম ঝাৰু দি, চোতাল ঝাৰু দি, তাৰ পাছত মই গছবিলাকত পানী দিলোঁ। দি ৰন্ধা বঢ়াৰ কামখিনি শেষ কৰিলোঁ। আজি অলপ বেলেগ কাম আছে, সেইকাৰণে সোনকালে শেষ কৰি দিলোঁ। ইফালে চাওকচোন, মোৰ এল'ভেৰা গছজোপা ৰাতি বৰষুণ হৈছে, গোটেই পানী জমা হৈ গৈছে আৰু একেবাৰে গছবিলাক মৰা হেন হৈ গৈছে। সেইটোৱে ভাবিলোঁ এইখিনি অলপ ঠিক কৰি লওঁ। এই মাটিখিনি পেলাই দি বেলেগকৈ নতুন সাৰ মাটি দি দিলোঁ। দি এইখিনি ভালকৈ ৰুই দিম। গোটেইখিনি ৰোৱা হৈ গ'লে এইখিনি ৰ'দ নপৰা জেগাত থৈ দিম। মানে পানীখিনি এনেও জিকা ওপৰতে অলপমান পানী ছটিয়াই দিম। এতিয়া এইখিনি থৈ দিম আৰু এটা বেলেগ টাবতো বেলেগ গছ আছিল, সেইখিনিও ৰুই দিম এটা এটাকৈ আৰু সেইখিনিও থৈ দিম। এইখিনি কৰি উঠাৰ পাছত মই ভাবিছোঁ আজি ড্ৰয়িং ৰুমটো অলপ চাফা কৰিম। মানে কালি আলহী আহিছিল, আহি গোটেই ৰুমটো উল্টা পাল্টা কৰি থৈছে। মানে সৰু বাচ্চাও আছিল, সেইকাৰণে ভাবিলোঁ আজি অলপ চাফা কৰোঁ। ঘৰ সজোৱা মানে কেৱল মাত্ৰ বয় বস্তু ঠিক কৰাই নহয়, এইটো হ'ল এটা মানসিক বিশ্ৰাম, মনৰ এটা শান্তি। যিমানে ব্যস্ততাত নাথাকোঁ কিয়, যিমানে কাম নকৰোঁ কিয়, ঘৰখিনিতো ভালকৈ চাফ চিকুণ কৰি ৰাখিবই লাগিব, নহয় নাজানো? কেৱল বস্তু আনিলেই নহ'ব, সেইটো অলপ ভালকৈ পৰিপাটিকৈ ৰাখিব লাগিব, তেতিয়াহে দেখিবলৈ শুৱনি হ'ব। কাৰণ মই গোটেই খিৰিকী দৰ্জা চব মেলি দিলোঁ, মানে অলপ বাহিৰৰ হাৱাটো যাতে আহে। এনেও ৰুমটো বন্ধ হৈ থাকে, সেইকাৰণে মই গোটেইখিনি মেলি দি কুচনবিলাক গুচুৱাই মই এইবাৰ ঝাৰু দি সেইখিনি ভালকৈ চাফা কৰি ল'ম। মানে অলপ ধূলা বালাহেন জমা হৈ গৈছে, মানে কিবা কিবি বাচ্চাবিলাকে খাইছে, সেইখিনি মই গোটেইখিনি ভালকৈ চাফা কৰি ল'ম। এটি পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰ মানেই এটি নতুন দিনৰ আৰম্ভণি। ৰুমৰ ভিতৰত সোমাই যদি আপুনি এটা নিট এণ্ড ক্লিন পৰিষ্কাৰ পৰিচ্ছন্ন ৰুম দেখা পায়, মনটোৱে ভাল লাগি যায়, নহয় জানো? আৰু তাৰ বিপৰীতে যদি দেখা পায় যে ক'ৰবাত বস্তু ক'ৰবাত পৰি আছে, ইটো জেগাত সিটো হৈ আছে, তেনেকুৱা চালে কিন্তু বহুতেই খং উঠি যায়, নহয়? মোৰ কিন্তু বহুত খং উঠি যায়। সৰু বাচ্চা আছে, তথাপি কৰে, সিও বস্তুবোৰ উল্টা পাল্টা কৰে। কৰিলে কি হ'ব, মই লগে লগে জেগাৰ বস্তু জেগাত থৈ দিওঁ, কাৰণ মোৰ ভাল নালাগে, খং উঠি যায়। আৰু ঘৰত এনি টাইম মানুহ আহিয়ে থাকে, সেইকাৰণে যেতিয়া যিটো হয় ঠিক কৰি থ'ব লাগে আৰু।
যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি এইখিনি কাম কৰি থাকে তেনেহ'লে আপোনাক বহুত বহুত ধন্যবাদ আৰু লাইক আৰু কমেণ্ট এটা কৰি যাব। আপোনালোকৰ এটা লাইক কমেণ্টে আমাক আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰি তোলে। আগলৈ যাতে আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই আনিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি এনেকুৱা ডেইলি ব্লগ ভিডিঅ' লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। মই ডেইলি ব্লগ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।